পুনৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ। অভিযোগ অনুসৰি 18 বছৰীয়া সন্তানৰ মাতৃক পলুৱাই নিলে এগৰাকী 4 সন্তানৰ পিতৃ শ্বাহিদ আলীয়ে। এইগৰাকী লম্পট শ্বাহিদ আলীৰ আছে 4জনকৈ সন্তান আৰু পত্নী। নিজ পত্নী আৰু 4জনকৈ সন্তানক এৰি থৈ 3জনীয়া কুচৰিত্ৰৰ মহিলাক লৈ পলায়ন শ্বাহিদ আলীৰ। মোৰ স্ত্ৰী নিখোজ হৈছে 21 তাৰিখে দেওবাৰ ৰাতি 8টামান বজাত বৈনাকৰ ঘৰৰ যাওঁতে ৰাস্তাৰ পৰা এতিয়া মই গম নাপাওঁ। সিহঁতে ক'ত নি ফেলি লুকাই ৰাখিছে মই গম নাপাওঁ। সন্দেহ আছে শ্বাহিদ আলী। তেখেতৰ ঘৰ মোৰ ঘৰৰ ওচৰতে 35মান হ'ব। বিয়া পাতিছে। তেখেতৰ ল'ৰা ছোৱালী আছে, 3টা ছোৱালী আছে, এটা ল'ৰা, তাৰ স্ত্ৰী আছে। মোৰ ৱাইফটো অপহৰণ কৰি লৈছে। এই মানুহজন এই কামৰে লিপ্তৰ মানুহ। এই মানুহজনক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে, তাক শাস্তি প্ৰদান কৰিব লাগে। আৰক্ষী মহোদয়ক অতি কাতৰেৰে আহ্বান কৰিছোঁ। তেখেতৰ আগৰো এনেকুৱা বহুত হেৰি আছে। কিমান দিন ধৰি সংসাৰ কৰি আছিল আপুনি? মই 23 বছৰ ধৰি সংসাৰ কৰিছোঁ। ইয়াৰ মাজত কোনো এনেকুৱা যত্ন আছিল? সেনেকুৱা যত্ন আছিল। আৰু যিজনৰ পৰা সন্দেহ কৰিছে সেইজন মানুহৰ আৰু আগৰো এনেকুৱা লাভৰা আছে। তাৰ নামত ৰানিং কেছ চলি আছে। ৰাইজে তেখেতৰ ওপৰত হেৰিও কৰিছে, বিচাৰ আচাৰো কৰিছে। আৰক্ষীয়েও তেখেতক জেল প্ৰদান কৰিছিলে। আপুনি আপোনাৰ পত্নীক ঘূৰাই বিচাৰে নেকি? মই অতি সোনকালে আৰক্ষীক জনাওঁ যে অতি সোনকালে তেখেতক ধৰি উচিত শাস্তি দিব লাগে। মোৰ এটা ছোৱালী, 2টা ল'ৰা। বয়স ডাঙৰ ছোৱালীটো 18, ডাঙৰ ল'ৰাটো 14 আৰু সৰু ল'ৰাটো 9 বছৰ। আপুনি যে গম পালে যে শ্বাহিদ আলী লৈছে, এইটো কেনেকৈ গম পালে? আপুনি কেনেকৈ সন্দেহ কৰে? কেনেকৈ সন্দেহ মানে মই জনাত শ্বাহিদৰ লগত অলপ আগত হেৰি আছিল, সেইটো ৰিলেশ্যন আছিল। কেইবছৰমান হোৱা? 1 বছৰ 2 বছৰমান হৈছে। কিন্তু মই ধাৰটোপাত হোৱাত তেওঁক কেইজনমান মানুহ লগ লাগি তেওঁক এই শ্বাহিদৰ লগত পঠাই দিছে, মোৰ সংসাৰখন নষ্ট কৰি। বেলেগ মানুহ জড়িত হৈ আছে বহুকেইজন। গম পোৱাত মই বহুকেইজন মানুহ তেওঁৰ লগত আছে।